হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বৰ্তমান গৈ আছোঁ মই মা কামাখ্যা মন্দিৰ। আজি বতৰটো চাবলৈ বহুত বেয়া আছে, মানে পূৰা ক'লা হৈ আছে। চাওক আৰু এতিয়া বৰ্তমান মানে বাছখন ৰখিছোঁ, বাছখন আহিলে মই যাওঁ আৰু ৰখি থকা। ইয়াতে বহুত দেৰি হ'ল, এয়া বৰষুণ পৰিলে চাওক পাৰে, মানে বতৰ একদম বেয়া না, বৰষুণ দিছে। তথাপি আজি বাছখনো বহুত দেৰি নাই, তথাপি আজি যায়হে চেষ্টা এটা কৰোঁ। A few moments later. প্ৰায় এঘণ্টামান হ'ল ৰখা, এতিয়া 9:10 হ'ল। ঘৰত যাওঁ দে আৰু ঘৰত আহিলোঁ, ঘৰত আহি ভাত খালোঁ, এই পানী জিকাই লৈছোঁ, আলু চানা টানা লৈছোঁ, খাওঁ আৰু মানে মন্দিৰততো যোৱা নহ'লে। ভাবিছোঁ আজি বেংকতে যাওঁ, বেংকত মানে মোৰ পাছবুকৰ মানে পাত খতম হৈছে, এইটো লৈ আহোঁ নতুন এখন পাছবুক আৰু লগতে আপডেট কৰি আনো গাইছ। 2000 years later. বৰ্তমান মই বেংকৰ পৰা আহি পালোঁ, মোৰ নতুন পাছবুক দিছে। আগৰ পাছবুকখনৰ পাত খতম হৈছে, সেইকাৰণে এখন নতুন লৈ লওঁ। নতুন পাছবুক পালে মনটো অলপ ভাল লাগে দে আৰু। আমাৰ ঘৰত পানীৰ অসুবিধা যিহেতু, সেইকাৰণে আইতাৰ পৰা পানী ল'লোঁ। এয়া খোৱা পানীখিনি লৈছোঁ আৰু বাকীখিনি যি মানে বাচন চাচন ধোৱাখিনি তাৰপৰা ক'ৰবাত অলপ আছে, পানী পায়, চাফা পানী পায়, কিন্তু মানে খাব নোৱাৰি আৰু। এয়া হ'ল খোৱা পানী ল'লোঁ মই গাইছ। এয়া মই ল'লোঁ বিস্কুট, এতিয়া ঘৰত যে চাহ খাম। ঘৰত আহি পালোঁ, আহি পাই এয়া চাহ খাব ওলাইছোঁ, মানে বাতিত এইদৰে বিস্কুট পূৰা গলাই লৈছোঁ। এতিয়া মই খাম আৰু খাই কেনেকুৱা লাগে মই জনাইছে না লৈ ধুনীয়া আছে খাই কেনে। চেনি চাহ আৰু বিস্কুট তেনেকৈ গলাই ল'ম বাতিত। খাব নোপোৱা খাব নাপাওঁ বোলে, এনেকুৱা খালে মানে ভোক চোক নালাগে আৰু। এইটো আমাৰ চৰাই, তাকো এখন বিস্কুট দিম মই। একটা দিম क्या এখন দিম যা, यस करो, তুমি क्या याद करेगा मुझे। এতিয়া বাজি গ'ল 2:44। এতিয়া মই ল'লোঁ আটা। আজি আমি ইয়াত গৈছিলে আটা, আমি যোৱালে আটা খালোঁ, কালি নাখালোঁ আৰু আজি খাম এই আৰু। এতিয়া ঘৰতে বাৰু ভাত খাম, আটাটো মানে গধূলি মই আহি গ'লোঁ বৰ্তমান এতিয়া দোকানত। এতিয়া এইগিলা মানুহ ওলাব আছে, এতিয়া মোক ওলাব ইচ্ছা নাই দোকানত, আহিব ইচ্ছা আছিলে দোকানত, তথাপি আহিলোঁ, উপায় নাই। এতিয়া মান ল'ব লাগে, আজি মানে বহুত এলাহ লাগিছে গাইছ। এয়া আমাৰ 20 টকীয়া আইচক্ৰীম, মই পাঞ্জাৱী কুলফিটো বিচাৰি গৈছিলোঁ, কুলফিটো নাপালোঁ। এয়া হ'ল বুট, মণ্ডপ কেঁচা বুট, খাওঁ আৰু কেঁচা বুট খাই কিনে মানে ভাল লাগে। নিমখটো আমাৰ মানে কম হৈছে, নিমখটো খাই ভাল লাগে। এইটোৰ পিছত আমি খাম আইচক্ৰীমটো গলি গ'ল চাওকচোন, এয়া আছে না গলি গ'ল, বেয়া লাগছে গলি যাওঁ মানে। বেছি অলপ সময়হে আছিলে খানাখিনি খোৱা সময়, তাতে আৰু ইমানখিনি মানে গলি গ'লে বেয়া লাগে। One eternity later. গুড ইভিনিং গাইজ। এতিয়া আমি খাম লাল চাহ আৰু বিস্কুটৰ নাম হ'ল হাফ 14% এক্সট্ৰা। লাল চাহ আৰু বিস্কুট খোৱা মজাই বেলেগ। লাল চাহ মজা, লাল চাহ আৰু বিস্কুট। মই বিস্কুটটো জিকাই খাই ভাল পাওঁ, মানে বহুতে বেয়াও পায়। এতিয়া মই আংকল শিৱ, আংকল আছানে? আংকলে মজা হাঁহি মাৰি আছে আংকলে। আমি এতিয়া খাম আংকল শিৱ, অকলে তোমালোকে চাই থাকা, মই খাম সুন্দৰ। অকলে খাই ভাল নালাগে, তথাপি খাওঁ আৰু। মোক লগা হৈছিল এটা বহুত ইম্পৰ্টেণ্ট বস্তু, হ'ল কলগেট। ৰাতিপুৱা ব্ৰাছ কৰিব নাপালে মনটো ভাল নালাগে দে একদম। পতঞ্জলি